হাই ফ্ৰেণ্ডছ, আজি আমাৰ নাম আছে গুৱাহাটীত। এয়া মই ৰেডি হৈছোঁ। এয়া ৰঙা মেখেলা আৰু ৰঙা পাৰি দিয়া চাদৰ আৰু ৰঙা ব্লাউজ, আমাৰ এয়া ড্ৰেছ। আৰু আপোনালোকে চাই থাকিব কেৱল ভিডিঅ'টো। মই ক'ত কি কৰোঁ আৰু কেনেকৈ যাওঁ সকলোবোৰ দেখুৱাম আপোনালোকক, কেৱল চাই থাকিব ভিডিঅ'টো। এয়া মই যাব ওলাইছোঁ। যাই আছোঁ খোজকাঢ়ি। মোৰ গাড়ীখন আহি কিনে ৰখি আছে বোলে, তালৈকে খোজকাঢ়ি গৈ থাকোঁ। গৈ আছোঁ, এয়া গাড়ী ৰখি আছোঁ আমি, গাড়ী আহি পোৱাই নাই। যাই আছোঁ, গাড়ী আহি পাইছে। এয়া বাইদেউৰ সৰু ছোৱালী আৰু বাইদেউ আহি আছে। এইটো বাইদেউ আৰু এইটো পৰি তাৰপিছত গাড়ীত নাগৰা বান্ধি আছে। নাগৰা বান্ধি আছে। নাগৰা বান্ধি আছে, নাগৰা বান্ধা হ'লে যামেই আৰু। তোমাক দিছি এইটাও বিস্কুট দিয়া নাই হেৰি বনিয়াতে আধা কাম করো রে পুরোহিত ধু ব্যবস্থা নাই আর একটা কথা সেকেন্ড বিয়া দ্বিতীয় বিয়া মাথা নাকি গান কাম করো না কম আমি একটা কাম করো দে বনিয়া ধরা কইনে ধু দে হয় না কি লোকে খেতে দাও তো বিয়া খান ধরে করি দেখ কইনে ধু দে आता झुकार का दिया बुते गोरिया कोई ना धुआ कोई ना Oh
মানিক কুমাৰৰ তালুকৰ ঘৰত আজি আমাৰ গীতিকা দেৱী বৰুৱাক নাম গোৱাৰ কাৰণে নিমন্ত্ৰণ কৰিছে। সেই চেগতে তেখেতক আমি আমাৰ মানিকদাৰ ফালৰ পৰা বোৱাৰী তেখেতৰ তেওঁৰ ল'ৰাটোৰে আজি মানে কি নামাকৰণ হয়, সেই উপলক্ষে নাম আয়োজন কৰিছে। মানে পাঠকনি এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাব। প্ৰথমে তেখেতক পৰিচয়টো ল'ব বিচাৰিছোঁ। মোৰ নাম শ্ৰী গীতিকা দেৱী বৰুৱা, গাঁও বৰডেকপাট, ডাকঘৰ বৰডেকপাট, জিলা কামৰূপ। এইখিনিয়ে মোৰ চমু পৰিচয়। তেখেতৰ এই নামটোত সন্তুষ্ট হৈ আমাৰ এই উদয়পুৰ ৰাইজৰে সদস্য শ্ৰী জুনু কাকতে 110 টকাৰে পুৰস্কৃত কৰিছে। এই পুৰস্কাৰটো তেখেতক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
দাতালৈ অশেষ ধন্যবাদ থাকিলে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আন্তৰিকতাৰে কামনা কৰিলোঁ। আহিছে তেখেতৰ এইটো নামত সন্তুষ্ট হৈ আমাৰ লেচু বাগানৰে সদস্য যাদৱ নাগৰৰে নামৰ যাদৱ তেখেতে 30 টকাৰে প্ৰস্তুত কৰিছে। দাতালৈ অশেষ ধন্যবাদ থাকিল তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু যি দাতা আহিছে তেখেতৰ এই নামটো সন্তুষ্ট হৈ আমাৰ ইয়াৰে সদস্য ৰমেশ বৰ্মন তেখেতক 50 টকাৰে উপহাৰ জনাইছে। তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আন্তৰিকতাৰে কামনা কৰিলোঁ। আচলতে তেওঁ কিন্তু ইমান নাজানে যোনে তেখেতক তাৰমানে পুৰস্কৃত কৰিব তেওঁ কিন্তু ইমান নাজানে সৰু বাচ্চাবিলাকে বাপেকেহে জানে নামটো তাৰ কি নমি তেখেতৰ এই নামটো সন্তুষ্ট হৈ আমাৰ উদয়পুৰৰ স্থায়ী বাসিন্দা অংশুমান ভূঞা একদম তাৰ নামতহে দিছোঁ কিন্তু আপুনি পুৰস্কাৰটো গ্ৰহণ কৰিব। মই পুৰস্কাৰ গ্ৰহণ নকৰি আশীৰ্বাদ এই দেৱশিশুটোৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আৰু লগতে শিশুটোৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আন্তৰিকতাৰে কামনা এই নামটো সন্তুষ্ট মই 100 টকাৰে পুৰস্কৃত কৰিছোঁ। তেখেতে এই ধন্যবাদটো গ্ৰহণ কৰে যে তেখেতক এটা আশীৰ্বাদ দিব লাগে এবাৰ ঘূৰাই দিলি হ'ল চবকে একবাৰ এবাৰ ঘূৰাই দিলি হ'ল। খাওঁ মানুহবিলাকক অনুসৰণ কৰোঁ নে চাওঁ চাওঁ হেৰি কৰিব মনিবা দিব হাই ফ্ৰেণ্ডছ, এতিয়া আমি গাড়ীত উঠিলোঁ।
গাড়ীত উঠি লৈ ঘৰ পাই কেনে লগ পাই আছোঁ আপোনালোক চাই থাকিব। ৰাতি 12:30 বাজিল নাংগাই ফ্ৰেণ্ডছ ঘৰ আহি পাই গ'লোঁ। এয়া, ঠাণ্ডা লাগিছে। পোহৰে হ'ব এতিয়া শুগৈ টোপনিও লাগিছে আৰু ঠাণ্ডাও লাগিছে অলপ অলপ। ঠিক আছে, ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কিনে দিব। বাই বাই।